নমস্কাৰ। এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম স্বাধীনতা। কথা বিনীতা দত্ত খনিকৰ। পাঠ বিনীতা দত্ত খনিকৰ। পৰাধীনতাৰ শিকলি ছিঙি স্বাধীন হ'ল ভাৰতবৰ্ষ। কিন্তু স্বাধীনতাৰ নামত কি পালে ভাৰতৰ জনগণে? ইতিহাসৰ পাতত মাথো জিলিকি ৰ'ল স্বাধীন ভাৰত। আই অসমীয়ে পাৰিলেনে ক'ব কোনোবা দিনা মূৰ তুলি, এইখনেই মোৰ স্বাধীন ভাৰতৰ কল্যাণকামী ৰাষ্ট্ৰ। পাৰিলেনে দৃঢ়তাৰে ক'ব এবাৰ, জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে আছে সম অধিকাৰ। পাৰিবনে ডাঠি ক'ব আইৰ দেশত নাই কোনো ভেদাভেদ, উচ্চ নীচ পৰিহাৰ কৰি ল'ব পাৰিব জানো সকলোকে আপোন কৰি? শত শ্বহীদৰ তেজেৰে ফাকু খেলিলে, কত ডেকা গাভৰুৱে প্ৰাণ আহুতি দিলে। তথাপি কেঁচা তেজৰ ঋণ আজিও পৰিশোধ কৰিব নোৱাৰিলে। এয়াই হ'ল আমাৰ স্বাধীন ভাৰতৰ বৰ্বৰ মানুহৰ ফোঁপোলা স্বৰূপ, য'ত দেখা পোৱা যায় কেৱল হিংসা, অনুসূয়া কিম্বা হত্যালীলা। ধন্যবাদ।